সকলোকে গুড মৰ্ণিং জনালোঁ আৰু মোৰ মিনি ব্লগলৈ স্বাগতম জনালোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে নিশ্চয় ভালে কুশলে আছে, আমিও ভালে কুশলে আছোঁ। এয়া ধৰিব পাৰিছে নিশ্চয় সাই বাবা মন্দিৰ হয়। আজি আহিছোঁ সাই বাবা মন্দিৰলৈ। আজি আমাৰ কাৰণে এটা বিশেষ দিন। এই বিশেষ দিনটোৰ কাৰণে আমি ভাবিলোঁ সাই বাবা মন্দিৰত আহি সেৱাৰ ভাগ লওঁ। সেইটো কাৰণে আহিলোঁ, মিষ্টাৰ আৰু মই। আৰু বাবুহঁত নাই দেই, স্কুললৈ গৈছে, সেইটো কাৰণে আমি দুজনে আহি গ'লোঁ। আৰু সেই বিশেষ দিনটো কি আহকচোন জনাই আছোঁ। আৰু আজি হৈছে আমাৰ বিবাহ বাৰ্ষিকী, আৰু সেইটো কাৰণে আমি আজি সাই বাবা মন্দিৰলৈ আহিলোঁ সেৱা ভাগি ল'বলৈ। আৰু আজি আমি 18টা বছৰ পাৰ কৰিলোঁ দুয়োৰে মিলি, আৰু যাতে আগন্তুক দিনবোৰো এনেদৰে আমি পাৰ কৰিব পাৰোঁ তাৰে কামনা কৰিব আপোনালোকে। লগতে সাই বাবা মন্দিৰৰ ওচৰতো সেৱা ভাগ ল'বলৈ আহিছোঁ, যাতে গোটেই জীৱনটো সুখ সমৃদ্ধিৰে ভৰি থাকে আমাৰ ঘৰখনত। তেতিয়াহ'লে আহকচোন চাকি ভাগ জ্বলাই লওঁ। আৰু সাই বাবা পূজা কৰি বাহিৰলৈ ওলাই আহিলোঁ। লগতে এই গোলাপটো লৈ আহিলোঁ দেই। আৰু মন্দিৰৰ বাহিৰৰ পৰিৱেশটো ইমানেই মনোমোহা, ইয়াৰে বাগিচাখন সঁচাকৈ চাবলগীয়া। ইয়াত আহিলে ঘৰলৈ মনতে নপৰে। মই প্ৰায়ে আহোঁ ইয়াতে, মোৰ মনটো বহুত ভাল লাগে ইয়াত আহিলে। আপোনালোকে আহিছেনে নাই বাৰু? আৰু যদিও অহা নাই, এপাক আহি যাব পাৰে, বহুত ভাল লাগে। তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে? যদি ভাল লাগিছে লাইক কৰিব আৰু ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰেই নাপাহৰিব। তেতিয়াহ'লে এতিয়া ঘৰলৈ যাওঁ। বাই বাই।